গাইজ পানীতেই ঘৰ বম সাপ গাইজ ষ্টাৰ্ট আৰু বন্ধ হৈছে তো ভাল লাগিছে বহুতেই ভাল লাগিছে এইখন আসন হয় মৰ্নিং গাইজ ৱেলকাম বেক টু ভূত জলকীয়া তো আৰু এটা নতুন ব্লগত চবকে স্বাগতম তো থাম্বনেইলটো চাই নিশ্চয় গমেই পাইছে যে ক'ত যাম তো আজি আমি যাম চমৰীয়া সত্ৰটো চাবলৈ তো আপোনালোকে চাই থাকক নিশ্চয় ভাল পাব তো প্ৰথমতে আমাৰ কলেজত যাম কিবা এটা কাম আছে কলেজটোৰ পৰা কামটো কৰি আহি আপোনালোকক লগ পাইছোঁ পুনৰ তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক বলক ষ্টাৰ্ট আৰু বন্ধ হৈছে নাভাবি মোবাইল ওলাব তো গাইজ ফাইনেলি কলেজ আহি পালোঁ তো কলেজত একো নাই মানুহ নাই আমি কেইটাই কত এইখন কলেজৰ কেণ্টিন কিন্তু খোলা নাই কৰোণা গাইজ আগত লগ পাই আছোঁ গাইজ এতিয়া ৰখা লগা হ'ল ট্ৰেইন আহি আছে ৰখা লাগব না আধা ঘণ্টা নালাগে 10 মিনিট ৰখা লাগব আৰু আগত আছে 20 কিলোমিটাৰমান আৰু গানটা অন কৰিছে সি মই বন্ধ কৰি আছো ই আৰু গানটা অন কৰি আছে আগা লাগছি বলে গাইছে কি হলো হাগবি নেকি চশমা জোৰা কাম নেদে আগতে বালা হলো গাঁও বাচ্চা নেই লুটেরা চলাইছে গাইছ অলপ স্টার্ট দিলং জলদি বল বল এখানতো কামে নাই নরপেন্নাখান লইছা এই য য গেল দে বদ্ধ লম্বা আছিল 7 ফুট মান হ'ব নেকি গাইজ আধা ঘণ্টামান ৰখছো মানুহ যাম চা গাইজ তিনটা শূন্য মাৰি নিদিয়ে আৰু আগত Kota bisa sa. Kau na api kita kasama na natin. Guys, dunia api. Diri ho itu api na ho. Oh guys, my mistake. Guys, my mistake guys. Sini ko itu guys. Hey guys, sabay lang po guys.
চাবাই বনাইছে ভগৱানে গাইছ হ'ব দে গাইছ নকাং দে গাইছ তো গাইছ বেয়া নহ'ব অলপমান ধেমালি কৰিলোঁ তো আগত চাই থাকক ধুনীয়া ধুনীয়া ভিউ দেখাই আছোঁ ফাইনেলি আহি পালোঁ সত্ৰ ৰাস্তাটো লেফ্ট ৰাইট ৰাইটে নেকি বেছি দূৰ নাই আৰু 2 মিনিটৰ ৰাস্তা আছে নাচা নেকি তো ফাটিল দে গাইছ আৰু এটা আইয়ো এইটো সত্ৰটো গাইছ জাগাটো চাওঁ এবাৰ তো মেইন গেটখন সত্ৰৰ মেইন গেট না তো আমি এতিয়া স্কুটিখন ৰখালোঁ তো গাইছ ফাইনেলি আমি সত্ৰটো আহি পালোঁ এতিয়া সত্ৰটো আপোনালোকক ভালকৈ দেখা তো চাই থাকিব যদি ভিডিঅ'টো এতিয়ালৈকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি দে তো ভিডিঅ'ত যাওঁ না তো আগতে ভিডিঅ' চাই লওক কিছুমান ভিউ দি আছোঁ চাই লওক তো গাইছ এইখন মেইন গেট তো ভিতৰত সোমাই যাম তো ইয়াতে জোতা চেণ্ডেল সলকাই যাব লাগিব তো চেণ্ডেলযোৰ সলকালোঁ তাৰ ভিতৰত যাম তো ভালকৈ দেখাই আছোঁ চব তো প্ৰথমতে সোমালিয়ে পাই এইখন এখন গাৰ্ডেন ধুনীয়া আছে ফুলবিলাক আছে এইখন মেইন গেটখন গাইছ ৰাইট সাইডে এখন আছে লেফট সাইডে এখন আছে গার্ডেন চবে আহিব পাৰে ধুনীয়া ভিউ মানে কি জাগাটো এনেকুৱা না পুৰা শান্তি লাগিছে গাইছ আহি জাগাটো এনেকুৱা ধুনীয়া বহুত শান্তি লাগিছে গাইছ ইয়াত আহি বুজিছা কিমান পুৰণি মন্দিৰ ৰিয়েলত মানে কি এনেকুৱা ধুনীয়া দেখি না গাইছ কি ক'ম কিন্তু ভিডিঅ'ত কেনে দেখা পাই আছে নাজানো কিন্তু ৰিয়েলত মজা লাগিছে একদম পুৰণি একবাৰ আহক চবে চাই যাওক ভালকে
গাইজটো চাব পাৰে কিমান পুৰণি পাথৰৰ পৰা বনোৱা এটা মূৰ্তি বহুত পুৰণি পাথৰ কিবা কিবি লেখা আছে কিন্তু মোবাইলত চিনি নাপায় বহুত পুৰণি পাথৰৰ গাইজ বনোৱা এইটো বনাইছে এইটো বনাইছে এই এটা মন্দিৰ দৰ্জাখন বন্ধ হৈছে সোমাব দিয়া নাই ভিতৰত এটা মেইন মন্দিৰটো গেটখন চাওক না গাইছ কি ধুনীয়া তো আমাৰ ককা এটা নাৰিকল কাটি আছে তাক সেইটো মূৰ্তিটোৰ বিষয়ে সুধো ককা এইটো যে মূৰ্তিটো যে আছে এইটো যে হেৰি কৰি যে ৰাখি থৈ দিছে এইটো সেইটো মানে কি সেইটো ধৰ্মৰ খুঁটি কিমান বছৰ পুৰণি যেতিয়া মানে কি এইটো 500 বছৰ আগত সত্ৰটো মানে কি স্থাপন নোহোৱাৰ আগৰে সত্ৰটো এনে কিমান বছৰ হ'ল স্থাপন হোৱা সত্ৰটো এনে কিমান বছৰ হ'ল স্থাপন হোৱা 500 বছৰ তো গাইজ গম পালে এই সত্ৰটো মানে কি 500 বছৰ আগতে স্থাপন হোৱা ককাৰ 100 বছৰ হ'ল অঁ ভিতৰত সোমাব পাৰিম নে ককা পাৰিম নে হা হা তো ইয়াতে এটা সেয়া লওঁ সেয়া লৈ পিনে আগৰ পিনেদি সোমাব লাগিব তো আগৰ পিনেৰ পৰা দেখাই আছোঁ আপোনালোকক তো গাইছ এইখন মেইন গেট তো এইখনতে সোমাব লাগিব চাং সোমাব পাৰোঁ না নোৱাৰোঁ চাই লওক গাইছ ভিতৰত কিমান ধুনীয়া এইখন প্ৰৱেশ কৰা গেটখন চব একফালৰ পৰা দেখাম চাই থাকক ভিডিঅ'টো তো আমি সোমাইছিলোঁ ইপানেদি তো এইবাৰ ইপানেদি ওলাব দিছে তো ভাল লাগিছে বহুতে ভাল লাগিছে এইখন আসন হয় তো ওলাওঁতে এইখন গেটেদি ওলালোঁ তো গাইছ ককাটোৱে আমাক প্ৰসাদ দিলে এইটো তো এতিয়া আমি প্ৰসাদ খাম অলপমান আগত যায় তো ককা আহিলোঁ আমি তো গাইজ ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে আহিব খুজিছে আহিব পাৰে হেৰি 2 দিন পিছত গাইজ শিৱযাত্ৰীৰ 2 দিন পিছত ইয়াতে এখন সভা হয় তো সকলোৱে চাব আহিব পাৰে ধুনীয়া ডাঙৰ সভা হয় তো ইয়াতে মন্দিৰত নহয় তো এখন ফিল্ড আছে তাতে হয় তো সকলোৱে চাব আহিব পাৰে বহুত শান্তিময় পৰিৱেশ হয় তো বহুত চাফ চিকুণতা ভিডিঅ'টো ইয়াতে এণ্ড কৰিম বুলি ভাবিছোঁ তো আৰু গাইজ এইটো সত্ৰটো বহুত পুৰণি 500 বছৰ বোলে 500 বছৰ পুৰণি তো বাই বাই জয় আসন গাইজ পানীতে এইখন বম সাপ গাইজ
বম হাফ গাইছ কিহত ধৰা হাফ নহয় ঐ নধৰাই হাফ খাৰা নেকি ধেমালি স্পীডত গিছে বম হাফ কিহত